এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। নৱগঠিত সশস্ত্ৰ সংগঠন ULBৰ 10জন সদস্যক গ্ৰেপ্তাৰ হৈছে সংগঠনটোৰ চিৰাঙৰ কামাণ্ডাৰ ৰিংখাং বসুমতাৰী। BTRৰ বিভিন্ন অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সদস্যকেইজনক। বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ ভিতৰত গ্ৰেপ্তাৰ হৈছে মুঠ 10জনকৈ সদস্য। ইয়াৰে কোকৰাঝাৰত 8জন, চিৰাং আৰু বাক্সা জিলাত 1জনকৈ সদস্য গ্ৰেপ্তাৰ হৈছে। তেওঁলোকৰ পৰা আৰক্ষীয়ে 21খন ধন দাবী পত্ৰ, 12টা মোবাইল ফোন আৰু 2টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে। যোৱা 22 ছেপ্টেম্বৰতো 3জন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। স্বাধীন বড়োলেণ্ডৰ দাবীৰে গঠন হৈছিল ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড নামৰ এই সংগঠনটো। যোৱা 15 ছেপ্টেম্বৰত আত্মপ্ৰকাশ কৰা সংগঠনটোৱে অক্টোবৰ মাহত অসমত কুটাঘাটৰ হুংকাৰ দিছিল। তাৰ পাছৰে পৰা সংগঠনটোৰ বিৰুদ্ধে তৎপৰ হৈ আছে অসম আৰক্ষী। NLFB সারেন্ডার করার পিছত NDFB 25 জুলাই সারেন্ডার করার পিছত এটা নতুন গ্রুপৰ গঠন হৈছিলে। ইয়াতে নিজক ULB বুলি নাম দিছে, ইউনাইটেড লিবারেশন ফর বড়োল্যান্ড। ইউনাইটেড লিবারেশন ফর বড়োল্যান্ডত প্ৰায় NDFB S বা বেলেগ আগত যে কেডাৰ আছিলে, ম্যানমাৰ ট্ৰেন্ড কেডাৰ আছিলে, তেওঁলোকক জয়েন কৰিছে আৰু কিছুমান নতুন ল'ৰা জয়েন কৰিছে। ইতিমধ্যে আমাৰ লিষ্টত প্ৰায় আমাৰ 22 জনৰ আমি নাম পাইছোঁ। বাকী কাৰণে তদন্ত চলি আছে। 22 জনৰ পৰা ইতিমধ্যে আমি 10জন আটক কৰিলোঁ। 10জন আটক কৰাৰ প্ৰায় 8জন কোকৰাঝাৰ হয়, এজন চিৰাং আৰু এজন বাক্সা। চিৰাঙত ৰিংখাং বসুমতাৰী, जो নিজক ULB ডিষ্ট্ৰিক্ট কমাণ্ডাৰ ইন চিফ বুলি কৈছিলে, এইটো কালি ধৰা পৰিছে। ৰিংখাং বসুমতাৰীৰ পৰা আমি 2টা মোবাইল ফোন পাইছোঁ। বাক্সাত এটা কেডাৰ ধৰা পৰিছে। এইটো কেডাৰ হয় দানসৰাং বসুমতাৰী। এই বাক্সাৰ যে কেডাৰ ধৰিছে তাৰ পৰা 2টা মোবাইল ফোন, এটা ডায়েৰী, এটা আপোনাৰ গ্রেনেড और 18 नंबर ऑफ डिमांड लेटर पाइছোঁ। আমি ডিমান্ড লেটাৰ ULB তেওঁলোকৰ ডিমান্ড লেটাৰ কেনেকুৱা প্ৰিণ্ট কৰিছে আৰু পাব্লিকবিলাকক কেনেকুৱা দিয়ে, সেইবিলাক মই আপোনাক নমুনা দেখাব খুজিছোঁ। এনেকুৱা তেওঁলোকৰ আমি ডিমান্ড লেটাৰ দিছে আৰু আমি ইতিমধ্যে টোটাল 21 ডিমান্ড লেটাৰ ৰিকভাৰ কৰিছোঁ। 18 ফ্ৰম বাক্সা ডিষ্ট্ৰিক্ট and 3 from কোকৰাঝাৰ। টোটাল 21 লেটাৰ এনেকুৱা তেওঁলোকৰ বড়ো ভাষাত নিজৰ ইয়াতে ইনচিগনিয়া দিছে। বড়ো লিবাৰেশ্যন ফৰ ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড ULB কৰি পেলাই নিজৰ বড়ো ভাষাত এইটো কিছুমান ডিমাণ্ড লেটাৰ লিখিছে। আমাৰ এটা অপাৰেশ্যনত এজন তাৰে কেডাৰ ধৰা হ'ল। তেখেতৰ নাম হ'ল ৰিংখাং চাহাৰী। তেওঁ ঘৰ ৱেষ্ট দাইচুংগুৰি, আমাৰ আমগুৰি থানাৰ আণ্ডাৰ। এখেতে তাত সেই গ্ৰুপটোত জইন কৰিব যাওঁতে যিটো ফটো মাজতে ওলাইছিলে, সেই মানে ক'ৰ গ্ৰুপৰ মেম্বাৰ হয়। তেখেতক এই নতুন সংগঠনটোত মানে চিৰাং জিলাৰ কামাণ্ডাৰ হিচাপে তেওঁক হেৰি কৰিছিলে। বি ৰুৰুক বুলি যিজন নাম ওলাইছিলে তেখেতে হয়। তেখেতক কালি আমি এপ্ৰিহেণ্ড কৰিছোঁ। আমাৰ এটা অলৰেডি কেছ ৰেজিষ্টাৰ্ড আছিলে। সেইটো কেছতে আমি আনি তেওঁক এতিয়া আৰু সোধপোছ চলাই আছোঁ। আৰ্মছ এমিনেশ্যন একো পোৱা নাই এতিয়ালৈকে, ৰিকভাৰী তেনেকুৱা একো হোৱা নাই। তেখেতৰ মোবাইল ফোনকেইটা পাইছোঁ, আমি এইকেইটা ষ্টাডি কৰি আছোঁ। এতিয়ালৈকে জনামতে 2জন আছে আৰু এজন পলাতক আছে, তেওঁক পোৱা নাই। তেওঁ এনেই পাইছোঁ আমি ডিটেইলছখিনি, কিন্তু বিচাৰি পোৱা নাই এতিয়ালৈকে। তেখেতক আমি আমগুৰি থানা এৰিয়াৰ আণ্ডাৰৰ পৰা কৰিছোঁ। তেওঁ আমি জনামতে এই সংগঠনটো কেনেকৈ স্প্ৰেড কৰিব পৰা যায় আৰু ৰিক্ৰুটমেণ্ট নতুন মানুহ কেনেকৈ হেৰি কৰিব পৰা যায়, সেইখিনিয়ে মেইনলি তেওঁ টাস্ক লৈ আহিছিলে। সেইটো আমি এতিয়া ষ্টাডি কৰি আছোঁ। কাক কণ্টেক্ট কৰিছে, কেনেকৈ কৰিছে আৰু কোনোবা কেনেবাকৈ কৈছে নেকি, সেই কথাখিনি আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ।